থাম্বনেল চাই হয়তো গমে পাইছা এছএলসি পৰীক্ষালৈ কেৱল মাত্ৰ 3 মাহ বাকি আৰু এই 3 মাহৰ ভিতৰত কেনেকৈ তুমি 90% বা তাতকৈ অধিক নম্বৰ আনিব পাৰা হেই আজিৰ ভিডিঅ'টোৰ মূল বিষয় তুমি যদি ভাবি আছা সময় খুবেই অলপ এতিয়া কি কৰিব পাৰিম তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চোৱা শেষলৈ মই কিছুমান গুৰুত্বপূৰ্ণ ষ্টাডি টিপছ দিম যি তোমাৰ বাবে সঁচাকৈ মিনিংফুল হ'ব বুলি আশা ৰাখিছো প্ৰথমে এটা কথা বুজা 3 মাহ যথেষ্ট সময় যদি ঠিকমতে কাম কৰা যায় তোমাৰ মনত ভয় থাকিব পাৰে বহুত পিছ পৰি গলো পঢ়া হোৱা নাই কিন্তু ভয় নকৰিবা এছএলসি মানে কেৱল এটা পৰীক্ষা নহয় এটা সুযোগ নিজক প্ৰমাণ কৰিবৰ বাবে হে আজিৰ পৰা নিজকে কোৱা হয় মই পাৰিম এই 3 মাহত তোমাৰ ষ্টাডি প্ল্যানটো হ'ব লাগিব বুদ্ধিমত্তাৰে সময় নষ্ট নকৰি ঠিকভাৱে আগবঢ়া এই সময়খিনি তোমাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰথম মাহত প্ৰতিটো বিষয়ৰ সম্পূৰ্ণ সিলেবাস এবাৰ শেষ কৰা সকলো চেপ্টাৰৰ ছুটি নোটছ বনোৱা প্ৰতিদিনে 6 পৰা 7 ঘণ্টা পঢ়া তাৰ পাছত 2 ঘণ্টা ৰিভিজনৰ বাবে ৰাখা দ্বিতীয় মাহত সম্পূৰ্ণ সিলেবাসৰ এক পৰ্যায়ৰ ৰিভিজন প্ৰতি সপ্তাহে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ সলভ কৰা নিজে নিজে টেষ্ট লোৱা সময় ধৰি লোৱা এক্সামৰ নিচিনা তৃতীয় মাহ সম্পূৰ্ণ ৰিভিজন কৰি যিবোৰ টপিক দুৰ্বল সেইবিলাক মজবুত কৰা মক টেষ্ট ৰাইটিং প্ৰেক্টিছ ফৰ্মুলা ৰিভিজন বিশেষকৈ সায়েন্স আৰু ম্যাথছত 8 ঘণ্টা টোপনি ল'বা পুষ্টিকৰ খাদ্য খাবা আৰু দৈনিক 15 মিনিট ৰাতিপুৱা নৰ্মেল এক্সাৰসাইজ কৰিবা বিষয়ভিত্তিক কেইটামান টিপছ বিজ্ঞানৰ বাবে প্ৰতিটো ডায়াগ্ৰাম ভালকৈ চোৱা আৰু ডেফিনেশ্যনবোৰ ভালকৈ চাবা আৰু নিউমেৰিকেলছ বিলাক সলভ কৰিবলৈ যত্ন কৰিবা আৰু টেক্সট বুক কেইটাত ফোকাস কৰা গণিতত প্ৰেক্টিসেই হৈছে মূল কথা যিমান বেছি সলভ কৰিবা সিমানে কনফিডেন্স বাঢ়িব ইংৰাজী বিষয়ত গ্ৰামাৰ আৰু ৰাইটিংত মন দিবা প্যাৰাগ্ৰাফ ৰাইটিং আনসিন পেজেছ প্ৰেক্টিস কৰা সমাজ বিজ্ঞান মেপ ডেট নেম প্ৰতিদিনে 10 মিনিট ৰিভাইজ কৰা অসমীয়া গদ্য পদ্যৰ অৰ্থ বুজা আৰু ইম্পৰ্টেন্স কোৱেশ্চন লিখি প্ৰেক্টিস কৰা এই 3 মাহ সময় তোমাৰ জীৱনৰ টাৰ্নিং পইণ্ট হ'ব পাৰে যেতিয়া আনলোকে গেম ইনষ্টাগ্ৰাম ৰীল লৈ সময় নষ্ট কৰি থাকে তেতিয়া তুমি যদি মনোযোগেৰে অধ্যয়ন কৰা এছএলসিৰ ফলাফল তুমি গৰ্বৰে ক'ব পাৰিবা ইয়েস আই ডিড ইট নিজকে বিশ্বাস কৰা প্ৰতিদিনে এটা নতুন দিন এটা নতুন সুযোগ এই 3 মাহ যদি সঁচা কথা কৈ মন দি পঢ়া 90% নহয় 95 তোমাৰ হাতত যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰা বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা কাৰণ মই এছএলসি এক্সামৰ বাবে ইম্পৰ্টেন্স ভিডিঅ' আৰু আগলৈ লৈ আহিম তেতিয়ালৈ তোমালোকে সকলোৱে ভালে থাকিবা ধন্যবাদ আৰু অল দ্য বেষ্ট